স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি পুনতে কৃষি ফাৰ্ম। এয়া হৈছে প্ৰগতি কৃষি ফাৰ্মৰ ভিতৰৰ চোৱা। ব'লক আমি দলঙৰ ইটো পাৰে গৈ কিনো আছে তাকে চাওঁ। আমাৰ চৰাইদেউ চলাপথাৰত এজন কৃষকে প্ৰস্তুত কৰি উলিয়াইছে এখন কৃষি ফাৰ্ম, য'ত আছে সকলো ধৰণৰ গছ গছনিৰ পৰা আদি কৰি এটা সেউজীয়া পৰিৱেশ গঢ়ি তুলিছে। আৰু সেই সেউজীয়া পৰিৱেশটো চাবলৈ আমি গৈছিলোঁ আৰু সেই বিশেষ ব্যক্তিজনক লগ পাম বুলিও ভাবিছিলোঁ, কিন্তু আমাৰ দুৰ্ভাগ্য আমি তেওঁক লগ নাপালোঁ। কাৰণ প্ৰথমতে তেওঁৰ কণ্টেক্ট নাম্বাৰ নাছিল, সেইকাৰণে আমি তেওঁক লগ কৰিব নাপালোঁ। তেওঁ সেইদিনা ঘৰত নাছিল, ক'ৰবালৈ গৈছিল বুলি কৈছে। আমি ভাবিছোঁ আকৌ এদিন যাম তেওঁক লগ কৰিবলৈ, আৰু তেতিয়া সেই ফাৰ্মখনৰ বিষয়ে তেওঁৰ পৰাই আমি ভালদৰে অলপমান জানিবলৈ চেষ্টা কৰিম। কৃষি ফাৰ্মখনৰ পৰা ওলাই আহি আমি যাত্ৰা কৰিছিলোঁ শিৱসাগৰলৈ বুলি। এয়া আমি শিৱদৌলত প্ৰৱেশ কৰিলোঁহি। ব'লক ভিতৰলৈ যাওঁ শিৱদৌলত। ধূপ চাকি জ্বলাই আমি শিৱসাগৰৰ পুখুৰীটো এপাক দি ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ। যিহেতু সেইদিনা বহুত ৰ'দ দিছিল আৰু বহুত গৰমো লাগিছিল, সেইবাবে ভাবিলোঁ বেছি ফুৰিবলৈ নাযাওঁ, ইয়াৰ পৰা আমি ঘৰলৈ বুলি উভতি যাওঁ। আৰু ঘৰলৈ বুলি আমি শিৱদৌলৰ পৰাই উভতি আহিলোঁ। আমি শিৱদৌলৰ পৰা আহিয়ে এখন ৰেষ্টুৰেণ্টত সোমালোঁ। তাত আমি ভাতৰ অৰ্ডাৰ কৰিছিলোঁ আৰু আমি ভাত খাই আকৌ ঘৰলৈ বুলি যাত্ৰা কৰিছিলোঁ। এয়া হৈছে দ্বিতীয়টো দিন, অৰ্থাৎ 8 ছেপ্টেম্বৰ। মই গৈছিলোঁ পাকঘৰৰ অনুষ্ঠানত ভোজলৈ বুলি, আৰু মই ভাবিলোঁ ইয়াতে অলপ ভিডিঅ' কৰি ব্লগটো সমাপ্ত কৰোঁ। যিহেতু যোৱাকালি মই ভিডিঅ'টো সমাপ্ত কৰিব নহ'লে, ঘৰ আহি পাওঁতে বহুত দেৰিয়ে হ'ল, সেইবাবে ভাবিলোঁ ইয়াতে মই ভিডিঅ'টো সমাপ্ত কৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আপোনালোকে আমাৰ পাকঘৰৰ অনুষ্ঠানটো আপোনালোকৰ বিয়া সবাহ আদি যিকোনো অনুষ্ঠানত যোগাযোগ কৰিব বিচাৰে, তেনেহ'লে মই কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ,